Hey guys, good morning. Welcome to my new video. তো আজি আমি গৈ আছো ঘৰলে। মই আজি ডাইৰেক্ট গুৱাহাটীলৈ যামগে আৰু ঘৰৰ পৰা ওলালো এতিয়া আৰু এতিয়া বাহিৰত পুৰা আন্ধাৰ হৈ আছে। ৰাতিপুৱা 4টা বজাতে ওলালো আৰু এফালে চব পুৰা আন্ধাৰ অলপ পোহৰ হৈছে বাৰু। তো আজি আপোনালোকক স্পেশাল বস্তু এটা দেখুৱাম। বহুতে হয়তো দেখা নাই বস্তুটো। দাদাই ক'ত কাম কৰে মানে ONGC যোনটো ৰিগ আমি য'ৰ পৰা মানে গাড়ীত তেলবিলাক ভৰাওঁ, তো সেই তেলবিলাক ক'ৰ পৰা ওলায়, কেনেকৈ উলিয়ায়, এই প্ৰচেছটো আপোনালোকক আজি দেখুৱাব চেষ্টা কৰিম। তেতিয়াহ'লে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ব'লক গাইজ, আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আমি পালোহি ইয়াতে গেলেকীত আৰু আপোনাৰ য'ত তাৰ ৰিগ আছে, মানে ৰিগটোলৈ ভিতৰলৈ যাম এতিয়া। আৰু এইটো ৰিগটো এইটো ONGC ৰিগ হয় আৰু আপোনাৰ ভিতৰৰ গোটেইখিনি বস্তু দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। মানে এলাও নাই, তথাপিও আপোনালোকৰ কাৰণে অকণমান চেষ্টা কৰিম আৰু। তাহলে বলক ভিতৰলৈ যাওঁ। ইয়াতে এণ্ট্ৰি হয় আৰু এইবিলাক দেখিছেনে, এইবিলাক হৈছে আপোনাৰ ইয়াতে ৰাতি শুব পাৰে, মানে কণ্টেইনাৰ বুলি কয়, ইয়াতে শুব পাৰে ৰাতি। দেখিছে কি ডাঙৰ ডাঙৰ ৰিগ, এইটো পূৰা জেনেৰেটাৰ চলি আছে আৰু এই পূৰা ড্ৰেছ পিন্ধি আছে। এইটো বহুত কষ্ট হয়, মানুহে কয়হে ONGC চাকৰি, কিন্তু বহুত কষ্ট, বহুত হাৰ্ড কাম কৰিব লাগে। এইটো পূৰা ড্ৰেছ পিন্ধি লৈছে। আৰু এতিয়া মই গৈ আছোঁ ওপৰলৈ, চিৰি দি ওপৰলৈ যাওঁ এতিয়া। এইটো দেখিছে, এইটো এনেকৈ ঘূৰি ঘূৰি তললৈ গৈ থাকে। এইটো এনেকৈ ঘূৰি ঘূৰি তললৈ গৈ থাকিব। যেতিয়া পাইপডাল শেষ হৈ যায় পিনে আকৌ আহে ন, আকৌ নতুন কানেকশ্যন কৰিব, পাইপ দি দিছে এটা এইটো। তাৰপৰা আকৌ নতুনকৈ আকৌ ভৰাব মানে ভিতৰত। সেইডাল চলি আছে। পাইপ লাগে, এডাল এডালকৈ জইন হৈ গৈ থাকে। তললৈ গৈ থাকে। এইটো এখন ৰটাৰী। ৰটাৰী। এইডাল কেলি। কোনডাল? এইডাল কেলি বুলি কয়। আৰু যেতিয়া শেষ হৈ যায় তেতিয়া এইডাল তললৈ নামি আহিব, শেষ হৈ যাব। তাৰপৰা সেই শ্লিপটো সেইটো তললৈ ভৰাই দিব। পাইপ দেখিবি তই এতিয়া। হয়, কাম কৰিব দিয়ে। তাৰপৰা আকৌ এডাল জইন দিব, তললৈ গৈ থাকিব, এটা 1 by 1 গৈ থাকিব। চেফটি হেলমেট পিন্ধি লৈছোঁ পূৰা। সেইকেইটা কি হয়? সেইকেইটা মাছ পাম্প হয়। মানে ড্ৰিলিং কৰিবৰ কাৰণে এটা ফ্লুইড দৰকাৰ হয়তো। মানে মাছ তললৈ যাওঁতে অকল সেইডাল সুদাকৈ ঘূৰি নাথাকে, ইয়াৰ পৰা এটা কেমিকেল যায়, মানে তলৰ পৰা মাটিটো খালি ওপৰলৈ ওলাই আহি থাকিব। কেনেকৈ ওলাই আহে দেখাই দিম। এইটো পিষ্টন হয়। আমাৰ গাড়ী যেনেকৈ পিষ্টন থাকে, এইডাল পিষ্টন ৰড হয়। ইয়াত এইটো লাইনাৰ বুলি কয়, লাইনাৰ। এইটোহে ই কম্প্ৰেছ কৰি পিনে হাই প্ৰেছাৰ লাইনেদি পঠিয়াই থাকে। এইটো লাইনেদি এইডাল লাইনেদি পূৰা ফুল্লি হাই প্ৰেছাৰ হয়। পানীটো ওপৰলৈ লৈ যায়। কেলিডাল বুলি কৈছিলোঁ যে, পানীটো ওপৰত হোলডাল আছিলে, জইন হৈছে, সেইফালেদি যায়। চিমেণ্ট বুলি
যে কৈছিলোঁ মাত অঁ সেইখিনি এইটো কেমিকেলে সেই পাম্পকেইটাই কম্প্ৰেছ কৰি পেলাই পঠিয়াই আছে ওপৰৰ পৰা তললৈ আহিছে এইডাল লাইন দেখিছ নাই অঁ এই লাইনডাল মাটিৰ তলৰ পৰা মাটিয়ে চাটিয়ে উলিয়াই আনিছে এইখন হ'ল চাকনি নিচিনা চেল চিকাৰ বুলি কয় অঁ ইয়াত মাটিয়ে চাটিয়ে কয়লা চয়লা চব আহে আহি পিনে চালনীকেইখনত ভাইব্ৰেটৰ হয় চাবা এখন চেল চিকাৰ বুলি কয় সেই যিটো যে কেমিকেল আহিছে যিটো কেমিকেল আহিছে সেইটো ইয়াত ছেপাৰেট কৰিছে মাটিটো এনেকৈ তলেদি গৈ থাকে ইয়াত লাহে লাহে পৰি আহি আছে তললৈ মানে মাটিৰ তলৰ পৰা ওলাই আছে আৰু কিমান গৰম লাগিছে নাই তলত বহুত বেছি হাই টেম্পাৰেচাৰ থাকে মাটিৰ তলত সেইকাৰণে ইমান ধোঁৱা ওলাই আছে পূৰা গৰম ধোঁৱা লগত অহা বালিটো হেৰি কৰে বালিটো মানে ছেপাৰেট কৰি থাকে সেইটো ডিচেণ্ডাৰ বুলি কয় চেণ্ডাৰ এখন চালনী ইয়াত একদম মিহি মিহি যিটো বালি একদম এইটো চোৱা একদম মিহি মিহি বালি সেই বালি এটা ৰখাই থৈ দিয়ে ৰখাই এইটো ছেপাৰেট কৰি উলিয়াই আছে তললৈ চা এফালে মাটিটো ছেপাৰেট কৰে এইফালে বালিটো ছেপাৰেট কৰে এইবোৰ চব বালি হয় PCR বুলি কয় এইকেইটা পাৱাৰ কণ্ট্ৰল ৰুম গোটেই ৰেটটো পাৱাৰটো ইয়াৰ পৰা কণ্ট্ৰল ৰুম ইয়াতে গোটেই চুইচখিনি আছে মানে ইয়াতে মানে গোটেই চুইচখিনি আছে আৰু চব আছে ইয়াৰ পৰা এইবোৰ কণ্ট্ৰল ৰুম আমাৰ যেনেকৈ ইলেক্ট্ৰিচিটি বৰ্ডৰ কণ্ট্ৰল ৰুমবিলাক থাকে তেনেকুৱা আৰু এইবিলাক এইবোৰ চব জেনেৰেটাৰৰ পৰা চলে চাগে সব জেনেৰেটৰ সব ডিজেল জেনেৰেটাৰ বহুত লাগিব বহুত হেভি জেনেৰেটাৰ কিমানমান ডিজেল খায় 24 ঘণ্টাত প্ৰায় 9 পৰা 10,000 লিটাৰ ডিজেল লাগে 4টা ইঞ্জিন অঁ দেখিছে খাই 9,000 পৰা 10,000 ডিজেল আৰু এইবিলাক মেচিন ইয়াৰ পৰা বস্তুটো কাৰেণ্টটো উৎপন্ন কৰে এই মাজতো যে দেখাইছিলোঁ আপোনালোকক সেইটো এতিয়া উলিয়াইছে ওপৰলৈ উলিয়াই পিনে বোলে দেখিছে এইটোতে ওপৰলৈ টানি লৈ যাব পাইপটো উলিয়াই আছে দেখিছেনে তলৰ পৰা ওপৰলৈ গৈ আছে দুডাল উলিয়ালে যিমান লাগে পাইপ আছে সিমান লাগে উলিয়াই থাকিব অঁ দেখিছে ইমান সহজ নহয় এইবিলাক কাম বহুত হাৰ্ড যিডাল পাইপডাল উলিয়াইছিলে এডাল ছাইড কৰি ল'লে আৰু এতিয়া আকৌ তললৈ আনিছে নতুন পাইপ ভৰাব তো গাইজ আমি ওলালোঁ এতিয়া গাড়ীলোঁ লাহে লাহে গৈ থাকোঁ এতিয়া বুজিলে আপোনাৰ 9:30 আৰু যোৰহাট পাওঁগৈ মানে চাগে 12টামান বজি যাবগৈ আৰু যোৰহাটত সোমাই মানে ভাতকেইটা খাই যামগৈ ভাতকেইটা খাই আপোনাৰ চিধা আকৌ গুৱাহাটী যাবগৈ লাগিব তো আজি ৰাতি হৈ যাব চাগে 6টা 7টা বজি যাব তো তেতিয়াহ'লে গৈ থাকোঁ গাইজ আৰু ধুনীয়া ধুনীয়া লোকেশ্যনবিলাক আপোনালোকক দেখুৱাই গৈ থাকিম মই মানে কালি যিটো ৰাস্তাত আহিছিলোঁ তো সেইটো ৰাস্তাত অহা নাই এইটো এটা বেলেগ ৰাস্তা হয় তো দাদাই ক'লে যে এইটো ৰাস্তাটো লোকেশ্যনটো ভাল পাবি তো এফালেদি যা সেইটো কাৰণে এফালেদি আহিলোঁ এফালেদি অলপমান দূৰ হয় তথাপিও একো নাই আপোনালোকক ভাল এটা লোকেশ্যন দেখাবৰ কাৰণে মই এফালেদি আহিলোঁ আৰু ভাল লাগিছে বাৰু লোকেশ্যনটো চাই তো ৰাস্তাটো চব কি ধুনীয়া তো ফ্ৰেণ্ডছ মই এইটো হাই ৰোডটো পাই গ'লোগৈ মই যিটো চাইডে আহি আছোঁ এইটো একদম নেশ্যনেল হাই ৰোড ওলামগৈ তো এতিয়া ৰাস্তা দেখিছে একদম ফিনফিনীয়া ৰাস্তা গৈ থাকক 80 90
আৰু ইয়াৰ পৰা যোৰহাট দেখাই আছে আপোনাৰ 46 কিলোমিটাৰ। বাগান কিমান চাব, গোটেই বাগানে বাগান, এইফালে বাগান এইফালে বাগান। শিৱসাগৰ 37 কিলোমিটাৰ, দেৰগাঁও 68, নগাঁও 260, 226, 226 কিলোমিটাৰ নগাঁওলৈকে ইয়াৰ পৰা। এইফালে নগাঁৱৰ পৰা 95 নে 100 জানো গুৱাহাটী। মুঠতে মই টোটেল 300 কিলোমিটাৰ যাব লাগিব আজি। 300 কিলোমিটাৰ কভাৰ কৰিব লাগিব। ৱাও, কিবা প্ৰচেছন হৈছে চাগে দেই কলেজৰ। পুৰা নাচনীয়ে নাচনী চবৰে জনগোষ্ঠীবিলাক। কি দীঘল লাইনে। লখিমী দাৱনী, এইটো বাগানীয়া। ঝুমুৰ, আমাৰ বাইদেউ ঢোল বজাই আছে। শেষ খতম। এয়া আমি পালোহি আমগুৰি টাউন। মোৰ ৰাইট চাইডে আছে আমগুৰি ষ্টেচন। এইটো আমগুৰি ষ্টেচন। এয়া পালোঁ মই জাজি, আৰু এইটো হৈছে নেশ্যনেল হাইৱে। এইফালে যায়গৈ আপোনাৰ ডিব্ৰুগড়। এইটো ৰাস্তা ৰাইট চাইডে ডিব্ৰুগড়, আৰু মই যাম লেফ্ট চাইডে যোৰহাট গুৱাহাটী। নেশ্যনেল হাইৱেটো চাওক, আৰু সিটো চাওক, অৱশ্যে বনাই আছে। শিৱসাগৰ ডিষ্ট্ৰিক্ট বাই বাই। এতিয়া আমি সোমাই গ'লোঁ যোৰহাট ডিষ্ট্ৰিক্ট। এখন দলংখনে বৰ্ডাৰ। যোৰহাট ডিষ্ট্ৰিক্ট সোমাম এতিয়া সোমাই গ'লোঁ যোৰহাট। কাজিৰঙা ইউনিভাৰ্চিটি সেইখন। তো ফ্ৰেণ্ডছ, যোৰহাটত সোমাই ইয়াতে ঘৰত ভাতকেইটা খালোঁ। 11টা বজাতে পালোঁহি মই। সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু। তো এতিয়া ওলাই গৈ আছোঁ। তেলটো ভৰাম আৰু ফুল টেংকি কৰিম। তো একদম গৈ থাকিম লাহে লাহে। তেলটো ভৰাই লওঁ এতিয়া, ফুল টেংকি কৰিলোঁ। তো আমি দেৰগাঁও পালোঁহি এতিয়া। আৰু চাওক দেৰগাঁওখন কেনেকুৱা হৈ গ'ল। আৰু মোৰ লেফ্ট চাইডে আছে পুলিচ ট্ৰেইনিং চেণ্টাৰটো, আছাম পুলিচ ট্ৰেইনিং চেণ্টাৰ। এয়া দেৰগাঁও। তো ফ্ৰেণ্ডছ, আমি সোমাই গ'লোহি বোকাখাট। ক'তো ৰখা নাই, কণ্টিনিউ আহিছোঁ, সেইকাৰণে সোনকালে পালোঁহি। জয় গণপতি বাপ্পা মৌৰ্য, জয় গণপতি বাপ্পা। গছৰ ফাকে ফাকে ৰ'দটো কেনেকৈ ইমান ধুনীয়াকৈ ওলাইছে। এডোখৰ ইমান ধুনীয়া লোকেশ্যন পাইছিলোঁ নহয়, ইমান ভাল লাগিছিলে। আৰু মানে GoProটো কেতিয়াবা মাজে মাজে অলপ হেং মাৰি দিয়ে নেকি, মানে অন কৰিছোঁ অন নহয়। আকৌ আপোনাৰ বেটেৰীটো উলিয়াই পিনে ভৰাব লাগিব, তেতিয়াহে মানে বস্তুটো আকৌ অন হয়। তো কেতিয়াবা বহুত মানে গাদ্দাৰ কৰি দিয়ে মোৰ GoProটোৱে, কিয় বা এনেকুৱা হয় নাজানো। এইটো কেমেৰাটো চাব দেই, কিমানত গৈছোঁ। 54, ঠিকে আছে। অলপমান আৰু ইফাল সিফাল হৈ যায়। আমাৰ মন্দিৰ ভাগ পাইছোঁহি। ভাগ বহুত ডাঙৰ মন্দিৰ হয় এই ৰাস্তাটো, বুঢ়া পাহাৰৰ। কৃষ্ণ প্ৰভু, জয় শ্ৰীৰাম,
जय गणपति बाप्पा मोरिया, जय गणपति बाप्पा मोरिया। रखी दिले बहुत माने देरी हो যাব, गतिके नरखिलो आरो। हे प्रभु दुख दाय नधरिबा। पुलिसक কি ঠাণ্ডা। ইফালৰ পৰা সূৰ্যটো আহি আছে ন, সূৰ্যটোৱে চকুত মানে পূৰা লাগিছে আৰু ক'ত গাত আছে মানে একো দেখা নাপায়। আৰু বহুত অসুবিধা হৈছে, সেইটো কাৰণে লাহে লাহে গৈ আছোঁ। একো নাই দিয়ক, লাহে লাহে যোৱাটোৱে উচিত হ'ব। ঘৰহে গৈ আছোঁ, লাহেকৈ পালেও হ'ব, কথা নাই। আৰু কি ধুনীয়া লাগিছে ৰাস্তাটো। মই পূৰা গান শুনি শুনি গৈ আছোঁ আৰু গাটো মানে বৰ ভাল নহয়, চৰ্দি লাগি আছে, মানে কিবা লাগিছে, বেলেগ অশান্তি লাগিছে। তো উপায় নাই আৰু কষ্ট কৰিব লাগিব অকণমান। এইডোখৰত মানে কি হয়, আপোনাৰ স্পীড দিব নোৱাৰি, মানে স্পীড ব্ৰেকাৰ আছে। আৰু এইবিলাক পুলিচ ৰখি আছে দেখিছেনে? যদি অলপমান স্পীড বেছি পায় ডাইৰেক্ট পুলিচে খেদি খেদি যাব আপোনাক। এতিয়া উঠিম আমি এখন পাহাৰ, বুঢ়া পাহাৰ। গ'লে এনেকুৱা ঠাণ্ডা লাগে নহয়, আচলতে ৰ'দটো পৰিব নাপায় ন, সেইটো কাৰণে মানে ঠাণ্ডাটো বেছিকৈ লাগে। এইটো ভিউ পইণ্ট হয়, মানে ৰখি ৰখি কিবা ওলাই নেকি চাই আৰু। মোৰ এতিয়া চাবলৈ সময় নাই। ওলালোঁ আৰু দেই। নগাঁও বাইপাছ পাম আৰু এতিয়া, অলপ দূৰ আছে। আৰু বেলিটো চাওক কি ধুনীয়াকৈ ওলাইছে। এনেকুৱা ৰাতিপুৱা সময়কণ আৰু এনেকুৱা সময়কণ ইমান ভাল লাগে নহয়। তো ৰাস্তা দেখিছেনে, একদম ফিনফিনীয়া কৰি থৈ দিছে। গুৱাহাটী পালোহি আৰু তেল পূৰা খতম হৈ গ'ল। খানাপাৰা পাম আৰু এতিয়া। তো ফ্ৰেণ্ডছ, মই কলনীৰ ভিতৰত সোমালোঁ আৰু এতিয়া এই গুৱাহাটী এডোখৰ আহোঁতে বহুত টাইম লগাই দিলে, ইমান জাম নহয় 6 মাইলত। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু বহুত ভাগৰ লাগিছে। তেতিয়াহ'লে গাইজ, যদি ভাল লাগিলে মোৰ ভিডিঅ'টো চাই, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট যি য'ত আছে চব কৰি দিব। আৰু মেইন থিং, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। পুনৰ আনিটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ বাই বাই, গুড নাইট, টেক কেয়াৰ।